বাবাৰ আকৌ নতুন প্লেন আৰম্ভ হ'ব নেকি তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে দৃষ্টি ধাৰাবাহিকখন সঁচাকৈ চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে দিনে আৰু মানুহগৰাকীৰ মুখৰ পৰা যেহেতু সৌৰভে সকলোবোৰ কথা জানিলে জিৰ কথাবোৰ আৰু তাৰ কাৰণে কৰিব আৰু লগতে সেইবোৰ কথা আজি পত্নীগৰাকীয়ে কৈ থাকিব যে এতিয়া জীৱ দেউতাক যিজন আছিল সেইজন এতিয়া বিশ্বাসঘাতক আছিল আৰু কোনোবাৰ লগত কিবা দি কৰিছিল আৰু সেই কথাটো এতিয়া ক'ব আৰু সেই তেওঁ এটা ডাঙৰ কাম কৰিছিল আৰু যিটো কাম এতিয়া জানিবৰ কাৰণে বহুত প্ৰয়োজন আৰু সেই মানুহজন কোন সেই মানুহজনৰ কথা এতিয়া জানিবলৈ সৌৰভৰ কাৰণে বহুত বেছি এতিয়াৰ পৰা প্ৰয়োজন হৈ পৰিব আৰু তাৰ কাৰণে এতিয়া সৌৰভে জানিবলৈ বিচাৰিব কিন্তু এতিয়া সেইবোৰ তথ্য দিবলৈ কোনো মানুহ নাথাকিব আৰু তাৰ কাৰণে এতিয়া সৌৰভে চিন্তাত পৰা আপোনালোকে দেখিবলৈ পাব কিন্তু এতিয়া বাৰু জিৰ সেই বেমাৰটো ঠিক হ'বনে নহয় তো সম্পূৰ্ণ আপোনালোকে আহিবলগীয়া খণ্ডটি চালে জানিবলৈ পাব আনফালে যেহেতু বিৰিনাৰ বিয়াৰ বয়স হৈ আহিছে আৰু তাৰ কাৰণে সৰু গৰাকীও আছে আৰু বিৰিনাৰ সোনকালে বিয়া হোৱাটো অতি প্ৰয়োজন আৰু তাৰ কাৰণে এতিয়া চিন্তা কৰিব বিৰিনাৰ বিয়া আৰু বিৰিনাৰ বিয়া কিশোৰৰ লগত চিন্তা কৰা আপোনালোকে দেখিবলৈ পাব কিন্তু এতিয়া কিশোৰৰ যিটো বেমাৰ হৈ আছে আৰু সেইটো বেমাৰ বাৰু খুৰাকে গম পালে আৰু যদি বিয়াৰ কথাটো আনে তেতিয়াহ'লে বিৰিনাই কি কিশোৰৰ লগত বিয়া হোৱাৰ কথাটো ক'বনে নকয় আৰু যদি কয় তেতিয়াহ'লে কি বুলি ক'ব তো সম্পূৰ্ণ আপোনালোকে দেখিবলৈ পাব বৃষ্টি ধাৰাবাহিকখন আপোনালোকৰ কোনে কোনে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব তো আজিৰ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ।